वेलकम एंड वेलकम बैक टू माई चेनेल और आपलोक सकलोলৈকে মোৰ ফালৰ পৰা শাৰদীয় দুৰ্গা পূজা বহুত বহুত শুভকামনা থাকিল আৰু এতিয়া মই ৰেডি হৈ লৈছো পূজালৈ বুলি যাবৰ কাৰণে আৰু এয়া হৈছে মোৰ কাজিন বৰখা আৰু আজি হৈছে সপ্তমী দিনা ভাবিলো ঘৰতনো কিমান সময় থাকিম তাইক কলো বলা না যাও আজি ওলাই অকনমান বুলি আমি মানে কেতিয়াও এনেকে সপ্তমী দিনা ওলাই নাহো কিন্তু এবাৰ মানে মোৰ গাত পূজাটো অলপ বেছিয়ে লাগিছে তো পাছফালে মই ভাবিলো যে অকনমান মানে ক্যাপচাৰ কৰি ৰাখো মোবাইলতে ইমান ধুনীয়াকৈ বনাইছে যেহেতু আমি আহিছিলো এমএছনালি বুলি কোৱা পালেহি বাস ষ্টেচন আৰু এইফালে তেওঁলোকৰ পূজা এতিয়াও মানে চলি আছে আৰু আজি সপ্তমী দিনাখনো মানে মানুহ আহিছে চাবৰ কাৰণে মইতো আপোনালোকক দেখুৱাইছোঁ এবাৰ চাবুৱাত প্ৰথমবাৰ ইমান ধুনীয়াকৈ বনাইছে বাঁহ বেতেৰে তো সেইটো দেখিয়ে মানে বিৰাট ভাল লাগিছে আৰু আমি তাৰ পৰা উভতি আহি আৰু এখন মণ্ডপত সোমালোঁ ভাবিলোঁ আজি অকণমান মানে দৰ্শন কৰিলোঁ আৰু হয়তো কাইলৈ পাওঁ বা নাপাওঁ বহুতো মানে মানুহৰ ভিৰো হ'ব পাৰে চান্স পালে আমি নিশ্চয় দৰ্শন কৰিম বাৰু আৰু ইয়াতে আমি দৰ্শন কৰি লৈ প্ৰসাদ লৈ খাই মেলি মানে অলপমান বহিছোঁ আৰু ইয়াতে বহিলৈ মানুহবিলাককে অকণমান চাইছোঁ আৰু এয়া হৈছে অষ্টমীৰ দিনা যোৱাকালিতকৈ মানুহ বহুত বেছি হৈছে ইয়াত মানে এতিয়াও তেওঁলোকে পূজা কৰি আছে আৰু মানে বেছিভাগ মানুহ গুচি যায় তিনিচুকীয়া ডিব্ৰুগড়ত আৰু এয়া দেখিছে ইমান ধুনীয়াকৈ মানে ডেক'ৰেশ্যন কৰি দিছে ফটো উঠিবৰ কাৰণে বহুত ভিৰ ভাল যে মই যোৱাকালি মানে ফটো মাৰি ল'লোঁ এয়া চাওকচোন মানে ফটো মাৰিবৰ কাৰণে এতিয়া চান্সেই নাই বহুত মানুহ এতিয়াও মানে ৰৈ আছে আৰু যোৱাকালি ইয়াত মানে এখন স্কুটি ৰাখি দিছে কিন্তু আজি লাভ দি দিছে আৰু এইটো হৈছে মণ্ডপটো তাৰ সন্মুখতে দিয়া হৈছে ফটো ষ্টেণ্ড নিচিনা ধুনীয়াকৈ বনোৱা হৈছে আৰু আজি মই গোটেইজনী পিংক হৈ আহিছোঁ ড্ৰেছ আৰু খোপা মানে আজি প্ৰথমবাৰ মই এনেকৈ বান্ধি আহিছোঁ আৰু এইখন এখন মানে পূজা মণ্ডপ আছুসকলে পাতিছে মানে বেছি দূৰ নহয় বাছ ষ্টেচনৰ পৰা অলপ আগত আৰু ইয়াত দেখিছে বেলুন ইমান ধুনীয়াকৈ পূজা বুলি ক'লে বেলুন আৰু জেলেপি আৰু মানে মোৰ মানুহবিলাক চাই বিৰাট ভাল লাগে এয়া হৈছে বাছ ষ্টেচনৰ মানে সন্মুখৰ ভাগটো বাঁহ বেতেৰে বনোৱা বুলি কৈছিলোঁ যে মই দেখুৱাই দিছোঁ আৰু ময়ো অকণমান ভিডিঅ'টোত ওলাই ল'লোঁ চাওকচোন আজিৰ দিনটোত মানে নৱমী দিনাখন মানুহ কিমান ভিৰ হৈছে মানে আজি মানে আপুনি দৰ্শন কৰিবলৈ মানে চান্সেই নাপাব এনেকুৱা মই বাৰু কৰি ল'লোঁ আৰু ইয়াতে আমি তিনিজনী ইয়াতে বহি মানে ফ্ৰীতে আমি বেলুন পালোঁ খুব ভাল লাগিছে আৰু মানে মানুহ অহা যোৱা কৰা বাটত মানে আমি যোন গৈছে তেওঁলোকক মানে পূজাৰ শুভেচ্ছা যাচিছোঁ আৰু যিহেতু আজি লাষ্ট মানে বিৰাট ভাল লাগিলে আৰু তাই হৈছে মোৰ ক্লাছমেট তাইক মানে পূজাত মই লগ পামেই মানে প্ৰতি বছৰে বাকী মই কাৰোবাক লগ পাওঁ নেপাওঁ খুব ভাল লাগিলে কেতিয়াও ভবা নাছিলোঁ যে ইমান ভাল লাগিব তো এতিয়া আমি ঘৰলৈ যাবলৈ লৈছোঁ চাইডে দোকান আছে এইবিলাক এতিয়া আৰু ঘৰলৈ যাওঁ নে কি তাইও সেইফালে গ'ল বাৰু খুব ভাল লাগিলে বহুত এনজয় কৰিলোঁ আৰু আজি হৈছে বিজয়া দশমী এয়া হৈছে মা দুৰ্গা মাক মানে বিসৰ্জন দিব খুব বেয়া লাগে আজিৰ দিনটোত মই আমাৰ ঘৰৰ সন্মুখতে মানে দোকানৰ এইখিনিতে ৰৈ পিনে চাই আছোঁ ইয়াত মানুহে চাউল ছিটিয়াই আছে তেওঁলোকৰ নিয়মবিলাক তেওঁলোকে ধুনীয়াকৈ কৰিছে আৰু গাড়ীবিলাক অকণমান আগলৈ যাব গৈ মেলি তাৰ পৰা ঘূৰাই আনি আমাৰ ইয়াতে চাবুৱা কি বুলি কয় এটা জেগা আছে মানে চেতিয়া পথাৰ বুলি কয় তো সেইফালে তেওঁলোক যাব সেই নৈত মানে দেৱী মাসকলক মানে বিসৰ্জন দিয়া হ'ব খুব বেয়া লাগে সঁচাকৈ দুখ লাগে মানে যেতিয়া বিদায় দিয়া সময়ত এয়া তেওঁলোকে মানে ঘূৰাই আনিলে আগৰ পৰা তো আপোনালোকে দেখিছে আৰু আজি প্ৰথমবাৰ আমাৰ চাবুৱাত মানে হ'বলৈ গৈ আছে ৰাৱণ দহন তো এইখিনিয়ে জেগাতে আজি মানে হ'ব ৰাৱণ দহন প্ৰথমবাৰ ব্ৰহ্মকুমাৰীসকলে মানে ইয়াত পাতিছে এইখিনি জেগাত প্ৰথমবাৰ আমাৰ গ্ৰন্থমেলা হৈছিলে চাবুৱাত ইয়াত ফাংচন হয় মেলা হয় তো এতিয়া মানুহখিনি অহা নাই বাৰু তেওঁলোক ভাষণ চব শেষ কৰি আহি যেতিয়া মানুহখিনি আহিব তেতিয়াহে মানে ইয়াত মানে পতা হ'ব ইয়াত দেখিছে মানুহবিলাক এতিয়া ভাষণ চাই মেলি আহিছে ডাইৰেক্ট তালৈকে গৈ আছে আৰু তেওঁলোকে মানে এনেকৈ অলপমান টাইমৰ কাৰণে প্ৰগ্ৰাম অকণমান ৰাখিছে যাতে মানুহবিলাক যাতে আমনি নাপায় সেইটো কাৰণে কেইটামান নৃত্য দেখাই লৈছে ইয়াতে ষ্টুডেণ্ট হয় এওঁলোক তাৰ পাছত মানে যেতিয়া শেষ হ'ব তাৰ পাছতে ৰাৱণ দহন কৰা হ'ব মই ৰাৱণ লংকাপতি ৰাৱণ মই মানৱত
চুৰ পাপ কৰিবলৈ প্ৰেৰণা দি জেলৰ ৰাস্তা দেখুৱাওঁ। আজি সাধাৰণ নাগৰিকৰ পৰা ৰজালৈকে সকলো মোৰেই প্ৰভাৱত। ক্ষমতাৰ লোভ, অৰ্থৰ লোভ, মান সন্মানৰ লোভ, মই মানৱক বিবেকহীন কৰি তোলো। ঘৰ পৰিয়ালৰ মৰম চেনেহ ভাঙি চিঙি শেষ কৰি পেলাওঁ। মই দিনে দিনে বাঢ়ি যাওঁ। মই মোৰ অতি মিঠা মোৰ কবলত মানত কেতিয়া ফচে নাজানে, আৰু যেতিয়া বুজি উঠে তেতিয়া চকুৰ পানীয়ে বাপ নেদেখা হৈ উঠে। মোৰ জালত পৰি মানৱ জীয়াই জীয়াই মৰে। মোৰ কবলত পৰি বহুত অবৈধ সম্পৰ্ক গঢ় লৈ উঠে। মই সম্বন্ধত থকা বিশ্বাস ভাঙি পেলাওঁ। মই এই সৰ্বজ্ঞানী হওঁ। মই বিজয়ৰ বৰদান প্ৰাপ্ত কৰি থৈছো। মোক কোনো দেৱী দেৱতাই মাৰিব নোৱাৰে। হে দুষ্ট ৰাৱণ, সাৱধান, আজি তোৰ অন্ত সময়। কোনে কৈছে? কোনে মোক অন্ত কৰিব? মই আজাৰ, মই আমাৰ, মোক কোনেও অন্ত কৰিব নোৱাৰে। তোৰ ৰাজ্যৰ অন্ত কৰিবলৈ স্বয়ং পৰম পিতা পৰমাত্মা অৱতৰিত হৈছে। এতিয়া তোৰ অন্ত নিশ্চিত। মোৰ ৰাজ্য অন্ত হ'ব। হে অজান বালিকা, মোক কোনেও অন্ত কৰিব নোৱাৰে। দুটা যুগ ধৰি মোৰে ৰাজ্য চলি আহিছে। মই এই সৃষ্টিখনক স্বৰ্গৰ পৰা নৰক বনাই দিলো। আজি মোক অন্ত কৰিব। মোক আজি অন্ত কৰিব। সন্তানসকল, তোমালোকে কি ভাবি আছা? এতিয়া আৰু ভবাৰ সময় নাই। স্বয়ং পৰম পিতা পৰমাত্মা এই ধৰাত অৱতৰিত হৈছে। পৰম পিতা পৰমাত্মাই সকলো আত্মাকে দুখ, অশান্তি আৰু ভয়ৰ পৰা মুক্তি দিবলৈ আহিছে। পুনৰ এই সৃষ্টিখন স্বৰ্গ হ'ব। ঘৰে ঘৰে হাঁহি বিৰিঙিব। প্ৰকৃতিৰ বিনন্দীয়া ৰূপ হ'ব। প্ৰত্যেক নৰ নাৰীয়ে দেহ ৰূপত এই ধৰাত জন্ম পাব। সেয়েহে আমি সকলোৱে আজি প্ৰতিজ্ঞা কৰোঁ আৰু আমাৰ ভিতৰত থকা ৰাৱণ ৰূপী বিকাৰক বধ কৰি সৃষ্টিখন শান্তিময় সুখময় কৰি তোলোঁ। আমি আমাৰ ভিতৰত থকা সকলো বেয়া অভ্যাস
ত্যাগ কৰি পৰম পিতা পৰমাত্মাৰ শৰণাপন্ন হওঁ তথা পৰমাত্মাৰ এই মহান কাৰ্যত সহযোগী হওঁ। আহা সেই পৰম পিতা পৰমাত্মাৰ প্ৰিয় সন্তানসকল, এতিয়াই নহ'লে আৰু কেতিয়াও নহয়, এতিয়াই নহ'লে আৰু কেতিয়াও নহয়। ওম শান্তি, ওম শান্তি, ওম শান্তি। এয়া পাছফালে ৰাৱণ দহন কৰা হৈ গ'ল। এতিয়া আমি সকলো ঘৰা-ঘৰি যাবলৈ লৈছোঁ। তো আশা কৰিছোঁ যাতে আজি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। যদি ভাল পায় প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। এয়া দেখিছে কিমান মানুহ হৈছে, এনেকুৱা লাগিছে যে মানে কিবা মানে ক'ৰবাত মানে ফাংচন চাইছে যেন, চেলিব্ৰিটি কোনোবা আহিছে, বিৰাট মানুহ হৈছিলে।